হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। 21 এপ্ৰিলৰ দিনা বকুলীয়া সোণপুৰা নামঘৰত কীৰ্তন হৈছিল আৰু এই কীৰ্তনত ময়ো গুৰুজনাৰ আশীষ ল'বলৈ আহিলোঁ আৰু আশীষ ল'বলৈ আহি অলপ ভিডিঅ' বনাই ৰাখিছিলোঁ। সেই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। কীৰ্তন ভাগ শেষ হ'ল, এতিয়া প্ৰসাদ বিলাই আছে, প্ৰসাদ খাম। প্ৰসাদ খোৱা শেষৰ পাছত এয়া ভাত খাবলৈ লৈছোঁ। ভাত খাই তাৰপাছত ঘৰলৈ যাম আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পাইছে বাৰু? যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব, কেনে পাইছে কমেণ্ট কৰি জনাব। আগলৈ আৰু নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।